গান্ধাৰী, পিতৃৰ গৌৰৱৰ ভূমিৰ বাবে তুমি নাম পালা গান্ধাৰী। তুমি মহাভাৰতৰো উপেক্ষিতা নাৰী। জন্মান্ধ ৰজাৰে আবদ্ধ তোমাৰ বিবাহ পাশ। চকুত কাপোৰ বান্ধি তুমিও কৰিলা অন্ধকাৰৰ সতেই সহবাস। তথাপিও তুমি পিতৃৰ দৰেই এশ পুত্ৰৰ গৰাকী। গান্ধাৰী, গান্ধাৰৰ তনয় শকুনি তোমাৰেই চেনেহৰ ভাতৃ, যাৰ দুচকুত ভাহে ৯৯ ভাতৃৰ মৃত্যুৰ প্ৰতিচ্ছবি, যাৰ কাণত অহৰহ বাজে পিতৃ ভাতৃৰ মৃত্যুৰ কৰুণ বিননি, যাৰ তেজৰ প্ৰতি কণিকা তীৰ বিৰাই প্ৰতিশোধৰ অগণি। তুমিতো নাজানা সেই প্ৰতিশোধৰ নিৰ্মম জ্বালাত সৃষ্টি হ'ব এক বিৰাট সংঘৰ্ষ, য'ত তোমাৰ এশ পুত্ৰৰ ৰক্তেৰে ৰক্তাক্ত হ'ব কুৰুক্ষেত্ৰ। গান্ধাৰী, ভাতৃৰ প্ৰতিশোধত তিল তিলকৈ হেৰুৱালা ১৮ দিনত চেনেহৰ এশ পুত্ৰ। তাৰেই দুখত শ্ৰীকৃষ্ণৰ প্ৰতিও তোমাৰ অভিশাপ। তথাপিও হস্তিনাপুৰ কিম্বা কুৰুক্ষেত্ৰৰ আকাশত আজিও জিলিকে তোমাৰেই ৰক্তবীজ।